নমস্কাৰ ফ্ৰেণ্ডছ, মই আজি উপস্থিত আছোঁ একশৰণ ভাগৱতী সমাজ অসমৰ সোণালী জয়ন্তী বৰ্ষৰ প্ৰাদেশিক অধিৱেশনত আচাৰ্য ইলাৰাম দাস বাপিছৰ ক্ষেত্ৰত মেলেং মেটেলিত অনুষ্ঠিত হোৱা এই সোণালী জয়ন্তী বৰ্ষৰ প্ৰাদেশিক অধিৱেশনৰ আৰু মহাপালনামৰ আপোনালোকক কিছু দৃশ্যাংশ দেখুৱাবলৈ আগবাঢ়িছোঁ। যদি কিবা ভুল হয় ক্ষমা কৰিব আৰু ঈশ্বৰে দুখ দাই নিধৰি যেন মোৰ বুলি লয়। ফ্ৰেণ্ডছে আহক এতিয়া আমি তাৰে কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাওঁ। আজি ইয়াত ভকত বৈষ্ণৱৰ সমাৱেশ তথা ভিৰ কেনেধৰণৰ। জয় গুৰু শংকৰ। ফ্ৰেণ্ডছ, এয়া হৈছে অনুষ্ঠানভাগী কেন্দ্ৰীয় কাৰ্যালয়ৰ কৰ্মকৰ্তাসকল। আহক আমি তেখেতলোকৰ মুখেদি দুআষাৰ জানিবলৈ বিচাৰোঁ। নমস্কাৰ ফ্ৰেণ্ডছ, মই এতিয়া আহিছোঁ এই অনুষ্ঠানভাগীৰ মুখ্য কাৰ্যালয়লৈ আৰু মুখ্য কাৰ্যালয়ৰ আমাৰ বাপ সমষ্টৰ মুখেদি এই অনুষ্ঠানভাগীৰ বিষয়ে আপোনালোকক দুআষাৰমান অৱগত কৰাইছোঁ। হয়, নমস্কাৰ সকলোলৈকে মই সেৱা জনাইছোঁ। একশৰণ ভাগৱতী সমাজ অসম এয়া সোণালী জয়ন্তী বৰ্ষৰ প্ৰাদেশিক অধিৱেশন আৰু মহাপালনাম আজি তৃতীয় দিনৰ কাৰ্যসূচী চলি আছে। আজি কাৰ্যসূচী প্ৰাপ্ত প্ৰসংগৰ পাছতেই আমাৰ বিশাল এটা বৰ্ণাঢ্য শোভাযাত্ৰা হয় আৰু এতিয়া আমাৰ আজিৰ মূল কাৰ্যসূচী মুকলি সভা আৰু ধৰ্মালোচনী সভা আৰম্ভ হ'ব 1 বজাত। আৰু এই সভাত আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহি উপস্থিত হ'ব আৰু তেখেতক আমি আদৰ আপ্যায়ন কৰিবলৈ, ভকতসকলক আদৰ আপ্যায়ন কৰিবলৈ আমি যথেষ্টখিনি কষ্ট কৰিছোঁ। আৰু আজি আমি আশা ৰাখিছোঁ এই মুকলি সভাত প্ৰায় 2 লাখ ভকত বৈষ্ণৱে আহি এই সভাৰ সৌষ্ঠৱ বৰ্ধিত কৰিব। আৰু আজি ইয়াত আমাৰ অসমৰ বিভিন্ন ঠাইৰ পৰা, বিভিন্ন জিলাৰ পৰা সেই ভকত বৈষ্ণৱসকল সমবেত হৈছেহি। আৰু আমাৰ সকলোকে আমি আহ্বান জনাম যাতে আজি ইয়াত যি মহান কাৰ্য অনুষ্ঠিত হৈ আছে, নাম যজ্ঞ চলি আছে, এই নাম যজ্ঞৰ আশীৰ্বাদ গ্ৰহণ কৰিবলৈ মই সকলো ৰাইজতে মই সাদৰেৰে আহ্বান জনাইছোঁ আৰু সকলোকে মই কৃতজ্ঞতাৰ ধন্যবাদ। কৃষ্ণবাদ হ'ব। ফ্ৰেণ্ডছ, এই আপোনালোকে নিশ্চয় অনুভৱ কৰিব পাৰিছে, নিশ্চয় তেখেতলোকৰ মুখেদিয়ে সকলো গম পাইছে। আহক আমি আৰু কিছু দৃশ্যাংশ দেখুৱাওঁ আপোনালোকক। ফ্ৰেণ্ডছ, আহক আমি এই অনুষ্ঠানভাগীত আজি কেনেধৰণৰ এক পৰিৱেশ, কেনেধৰণৰ এক অনুভৱ জাগিছে আমি এজন ব্যক্তিৰ মুখৰ পৰাই অনুভৱ কৰোঁ। কেনেকুৱা ধৰণৰ এনেকুৱাই মস্তি হৈছে মানে ভাবিব নোৱাৰি। হয়, এনেকুৱাই মস্তি হৈছে আমাৰ ভাবিব নোৱাৰি। আৰু মামা আহি আছে, আৰু মস্তি হ'ব। হয়, ধন্যবাদ জনাইছোঁ আপোনাক। অ'কে, থেংক ইউ।